হাই ফ্ৰেণ্ডছ, আপোনালোকক নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ আৰু ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি বনাইছে এইটো? কি এইটো? কি বনাইছে ন মনুটো? বস্তুটো কি? কেনেকৈ শিকোঁ মই? বা বঢ়িয়া হৈছে। কেনেকৈ বনাইছা তুমি ইমান টান বস্তুটো? সহজ নহয় দেই। ঐ বা কি বস্তু দৰ্জা ইমান টান কামটো কেনেকৈ কৰিছা তুমি? বাপৰে বা আচৰিত দে, সঁচা দে, আচৰিত কাম কৰিছা দেই তুমি। এইটো সৰু ল'ৰা ছোৱালীক সাধাৰণতে যেতিয়া অলপমান বুজা হয় তেতিয়া মানে বিভিন্ন বস্তু বনাই থাকে, যেনেকৈ বিল্ডিং বনাব, ঘৰ বনাব, গামোচাৰে কিবা বনাব। এইবিলাকত আমি কেতিয়াবা গালি পাৰিব নালাগে। আমি ক'ব লাগে ধুনীয়া বস্তু বনাইছে দেই, কাৰণ মই সৰুতে বনাইছিলোঁ না। সৰুতে বনাওঁতে মই এনেকৈ তাৰমানে ঘৰৰ মানুহে কেতিয়াবা কিবা গালি পাৰিলে বা ভাঙি দিলে বহুত বেয়া লাগিছিল। সেইকাৰণে মই উপলব্ধি কৰোঁ, ল'ৰা ছোৱালী কেতিয়াবা কিবা বনাই থাকিলে মই মানে উৎসাহ দিওঁ আৰু মনটো ভাল লাগে খুব। খাবলৈ দিম, এই তিনিটা হ'ব হা। এই দেখিছে নেকি, এই গৰুটো মোৰ কাষত আহিছে, মই এটা আলু খাবলৈ দিছোঁ আৰু এতিয়া মোৰ কাষৰ পৰা যোৱা নাই, মই পিহি আছোঁ। ভয় লাগিছেও যদিও মানে কি কিবা এটা ভালো লাগে। আজি ফাৰ্ষ্ট টাইম মই বলদৰ লগত এনেকৈ মানে ওচৰতে বহি আছোঁ। জীৱ জন্তুৰ লগত সদায় মৰম চলিলে সিহঁতেও মৰম কৰিব, সঁচা কথা এইটো। মই আজি গম পালোঁ। মই ইয়াক বহুত ভয় লাগে, ওচৰতে যাব নোৱাৰোঁ। আজি কিন্তু মই ক'ব নোৱাৰোঁ, কিবা ভাল লাগি আছে কিবা এটা। এতিয়া এই মুখখন লাগি দিছোঁ। এইটো শিৱৰ ভক্ত, শিৱৰ নন্দী বুলি কয় এইটো, আমি জানোৱে। আৰু শ্ৰীকৃষ্ণৰ পিছফালে থাকে, গতিকে মই শ্ৰীকৃষ্ণৰ ভক্ত হয়। সেইকাৰণে আৰু যিকোনো জীৱ জন্তু, মহ, এইবিলাকৰ প্ৰতি মোৰ মানে মৰম ভাৱটো অলপ আছে আগৰ পৰা। আলু খা, ভাল লাগিছেনে খাই? ক'ত যা দে, ভাল পাইছেনে সু অলপ? ভালে পোৱা নাই নেকি? দে খাই থাক আৰু চকত ভাল পাবি দে। বলদ গৰু যদি কেতিয়াবা আপোনালোকৰ ঘৰলৈ আহিছে আৰু আপোনালোকে খেদিব পৰা নাই, ভয় লাগিছে, তেতিয়া এটা কাম কৰিব, এটা মুখত ঠাণ্ডা পানী আনি পিঠিত ছটিয়াই দিব আৰু আপোনালোকে দেখিব লাহে লাহে ধুনীয়াকৈ গুচি গৈছে। গতিকে আজিলৈ এৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।